হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নাম হৈছে অমৰজ্যোতি বৰ্মন। বৰ্তমান এজন DLED ষ্টুডেণ্ট। ঘৰখনত যিহেতু আটাইতকৈ সৰু ল'ৰা আৰু সৰু ল'ৰা সদায় মাকৰ আলসুৱা হয়, তাৰে পৰিণতি হৈছে এই পেটটো। দেখিছেনে কিমান বেয়াকৈ ওলাইছে? কোনে ক'ব কেইদিনমান আগতে বডি ষ্ট্ৰাকচাৰ এনেকুৱা আছিল, কিন্তু এতিয়া কয় নহয় যে ওপৰৰ ফালে থু পেলালে সদায় তলতে পৰে। তাৰে এটা উদাহৰণ মই আগতে সকলোকে পেটলা পেটলা বুলি জোকাইছিলোঁ, কিন্তু এতিয়া নিজে পেটলা হৈ পৰিলোঁ। সেইবাবে ৰাইজ মই চূড়ান্ত সিদ্ধান্তত উপনীত হ'লোঁ যে মই ম'ম' চাওমিন এইবিলাক ফাষ্টফুড আইটেম চব বাদ দিলোঁ। এতিয়া আকৌ জিমত যাম আৰু আগৰ নিচিনা বডি ট্ৰান্সফৰ্মেশ্যন মই ষ্টাৰ্ট কৰিম। আজি ৰাতিটো বৰ সুন্দৰ, চুকতে জলকেলি অকমান কৰ, একেবাৰে ভলিউম দি লৈ তেজ ডাল খুলি লৈ নাচনীক লগাই দেতা কৰ।